নমস্কাৰ প্ৰিয় দৰ্শক, আজি দুপৰীয়া বেতগাজ পোৰা খালোঁ। এনেদৰে বাহিৰতে চৌকা এটাত মই এনেদৰে বেতগাজখিনি পুৰি লৈছোঁ। ভালদৰে চাৰিওফালে সিজাই লৈছোঁ। এতিয়া ইয়াৰ বাহিৰৰ টান অংশটো পেলাই ভিতৰৰ কোমল অংশটো আমি গুচাই এৰুৱাই লৈছোঁ। আৰু এতিয়া এটা জলকীয়া, এটা পিঁয়াজ আৰু অকণমান আদা দি পেলাই মই এতিয়া মিহলাম। এইদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। আমি জানোৱেই সকলোৱে বেতগাজ পুৰিব, তথাপি আৰু মই কেনেদৰে কৰিলোঁ তাকে দেখুৱাইছোঁ আপোনালোকক। এই আদা অকণমান মই কাটি দিছোঁ। একেবাৰে সহজ, কিন্তু খাবলৈ খুবেই ভাল লাগে। আমাৰ ঘৰত প্ৰায়ে এনেদৰে বনোৱা হয়। জলকীয়া মই এটাহে দিছোঁ, যিহেতু ল'ৰাটোৱেও খাব, সি খুব ভাল পায় বেতগাজ পোৰা খাই। এয়া হৈয়ে গৈছে মোৰ ৰেডি বেতগাজ পোৰা। বনাই খাব আপোনালোকেও, খুব ভাল।